গুৰেশ্বৰ ফৰেষ্ট বিভাগৰ ফালৰ পৰা ৰাইজৰ এটা কমপ্লেইন পাইছিল যে হাতী আহিছে থুমকা পিপলেনি বৰ্ণৰিঝাৰ এটা ঠাইত। গতিকে আমি ৰাইজৰ সহযোগত ৰাইজৰ লগত লগ লাগি আমি হাতী এই তিনিটা ঠাইৰ পৰা হাতী আমি নদী পাৰ কৰাই থৈ দিছোঁ। এতিয়া আৰু ৰাইজৰ যিখিনি ক্ষতি হৈছে ধান খেতি খাইছে, কাৰোবাৰ হয়তো কলগছ ভাঙিছে, বাঁহ গছ খাইছে, যিখিনি ক্ষয় ক্ষতি হৈছে সেইখিনি ক্ষয় ক্ষতিৰ আমি অহাকালি আমি নিশ্চয় ৰাতিপুৱা আমি ল'ম, ফটো ল'ম তেওঁলোকৰ। তথাপি আজি নাম চাম লিখি ৰাখিছোঁ তেওঁলোকৰ যিখিনি ক্ষতি হৈছে। সদায় ইয়াতে বাৰিষা হ'লে ইয়াতে হাতী আহে ধান খেতি খাবৰ কাৰণে। সেই গতিকে মানুহক কৈছোঁ যে আপোনালোকে ফটকা আৰু টৰ্চ আদি থকাৰ কাৰণে আপোনালোকৰ দৰকাৰ, নিশ্চয় দৰকাৰ। আমি ফৰেষ্ট বিভাগে যিখিনি আমি পাৰোঁ আপোনালোকক সহায় সহযোগ কৰিম। কালচেনি অঞ্চলত 4টা ঘৰ ভাঙিছে বুলি মই গম পালোঁ। আমি নদীৰ সেইটো পাৰে, কিন্তু আমাৰ ইয়াতে ঘৰ ভঙা নাই, কিন্তু ধান খেতি নষ্ট কৰিছে। আমি নিজেই আছোঁ। হাতী আমি দেখাত আমাৰ ইয়াতেতো আমি 12টা আমি গন্তি কৰিছোঁ, 12-13টামান গন্তি কৰিলোঁ। আৰু বিশেষ ফালৰি কাটি যাই ক'ত গৈছে তেনেকৈ গম নাপালোঁ। আমি 3টা ঠাইত আমি খেদিছোঁ, পিপলেনি, বৰ্ণৰিঝাৰ আৰু আপোনাৰ ধুমকাৰ এই ওচৰে পাজৰে আমি খেদিছোঁ। নিজস্বভাৱে আপোনাৰ উদ্যোগটো কেনেকুৱা ধৰণৰ লৈছে? আমাৰ নিজস্ব উদ্যোগ মানে কেনেকুৱা, আমাৰ প্ৰত্যেক বছৰে আমি এনেকুৱা হেৰিত আহোঁৱেই। আমি হাতী খেদা আমাৰতো এটা টিম এটা আছে। গতিকে আমাৰ ফটকা আৰু টৰ্চ লৈ পেলাই আমি হাতী ৰাইজৰ লগত সহযোগ কৰি খেদোঁ। সোৱাগপুৰৰ 2 নম্বৰ সোৱাগপুৰৰ খেতি পথাৰত নদীৰ পাৰে আহি মানে বহুত অপৰাস্ত কৰিছে 4-5 দিন। আজিতো ধানো খালে, গছ কাবাৰ কানি গছ বা বহুত ভাঙিলে। আৰু আমাৰ গড়েশ্বৰৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিছে, তেখেতসকলৰ লগত আমিও ৰাইজৰ মানুহ আহিছোঁ 2-4জন। আহি হাতী খেদাত আমি ব্যস্ত হৈ আছোঁ নদীতে। বৰ্তমান হাতী এতিয়া নাই? বৰ্তমান ইয়াতে নাই, সিপাৰে উত্তৰ চাইডে গৈ আছে নদী। আজি শুনিছোঁ বহুত ঘৰত মানে অত্যাচাৰ কৰিছে, ঘৰ-চৰ ভাঙিছে, আপোনালোকে কি ক'ব? দেখাই দিম এইবিলাক ধনকাত যিখিনি ঘটনা ঘটিছে, সেইখিনি তেখেতসকলক আহিলে গম পাই যাব গোটেইখিনি কথা।